নগাঁও নুৰুল আমিন ষ্টেডিয়ামত মহকুমা ভিত্তিক এ.এন.ক ট্ৰফি ক্ৰিকেট সমাপ্ত প্ৰবাহ গোষ্ঠী চেম্পিয়ন নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত আজি সামৰণিৰ পৰা এ.এন.ক ট্ৰফি মহকুমা ভিত্তিক ক্ৰিকেট ক্লাষ্টাৰ 3 লীগত প্ৰবাহ গোষ্ঠীয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। এই লীগত প্ৰবাহ গোষ্ঠী 3 ষ্টাৰ ক্লাব আৰু নুৱেভা ক্লাবে 3খনকৈ খেলত বিজয় সাব্যস্তৰে সমান সংখ্যক পইণ্ট লাভ কৰিছিল যদিও উন্নত গড় ৰানৰ ভিত্তিত লীগ তালিকাত প্ৰবাহ গোষ্ঠীয়ে প্ৰথম স্থান নুৱেভাই দ্বিতীয় আৰু 3 ষ্টাৰে তৃতীয় স্থানত অৱস্থান কৰে। আজি অন্তিম দিনাৰ খেল দুখনৰ এখনত প্ৰবাহ গোষ্ঠীয়ে কনকোৰ্স ক্লাবক 99 ৰানত আৰু নুৱেভা ক্লাবে 3 ষ্টাৰ ক্লাবক 4 ৰানত পৰাজিত কৰে। ইয়াৰ প্ৰথমখন খেলত প্ৰবাহ গোষ্ঠীয়ে পুনতে বেট ধৰি 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 154 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত কনকোৰ্স ক্লাবে 11.3 অভাৰত সকলোকেইটা উইকেট হেৰুৱাই মাত্ৰ 55 ৰানহে কৰিবলৈ সক্ষম হয়। আনখন ৰোমাঞ্চকৰ খেলত নুৱেভা ক্লাবে পুনতে বেট ধৰি 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 116 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত 3 ষ্টাৰ ক্লাবে সঞ্জীৱ বৰাৰ 20 আৰু দীপজ্যোতি শইকীয়াৰো 20 ৰানৰ উল্লেখনীয় অৱদান স্বত্তেও 20 অভাৰত 7টা উইকেট হেৰুৱাই 112 ৰানতে ইনিংছ সামৰে। এই লীগৰ অন্তত সামৰণি অনুষ্ঠানত নগাঁও ক্ৰীড়া সংস্থাৰ উপসভাপতি প্ৰশান্ত কুমাৰ বৰা, সাধাৰণ সম্পাদক প্লাৱন বৰুৱা, যুটীয়া সম্পাদক অসীম ভাৱাল, সহকাৰী সম্পাদক সমীৰ হাজৰিকা, কোষাধ্যক্ষ ৰমেশ আগৰৱালা, ক্ৰিকেট শাখাৰ সম্পাদক মৃণাল কুমাৰ হাজৰিকা, টেবুল টেনিছ শাখাৰ সম্পাদক দেৱজিৎ দাস আৰু কাৰ্যকৰী সদস্য দেৱজ্যোতি গোস্বামী আদিয়ে বিভিন্ন বঁটাসমূহ বিতৰণ কৰে। এ.এন.ক ট্ৰফিৰ ক্লাষ্টাৰ 3ত ঘাঁহিৰ 3 ষ্টাৰ ক্লাবৰ দীপজ্যোতি শইকীয়া মেন অৱ দ্য ছিৰিজ ৰূপে পৰিগণিত হয়। আজিৰ খেল দুখনত জয়ন্ত ৰংপি আৰু ইয়াছিনুল হক আম্পায়াৰ ৰূপে আছিল। আমাৰ আজি ক্লাষ্টাৰ 3 ফাইনেল হৈ গ'ল। আমি ইয়াৰ আগতে ক্লাষ্টাৰ 2 আৰু ক্লাষ্টাৰ 1ৰ লীগ খেলা ক্ৰিকেট আমি সফলতাৰে সামৰণি মাৰিছিলোঁ। আজি আচলতে আমাৰ এই বৰ্ষৰ ক্ৰিকেট ছিজনৰ পৰিসমাপ্তি ঘটিছে, সফল পৰিসমাপ্তি। আমাৰ প্ৰথম ডিভিজনত আমাৰ ৰেডিয়েল ক্লাব চেম্পিয়ন হৈছিলে, ষ্টাৰ স্পৰ্টিং ৰানাৰ্ছ আপ। ছেকেণ্ড ডিভিজনত কামপুৰ ষ্টুডেণ্টছ ইউনিয়ন হৈছিলে চেম্পিয়ন এথলেটিক ক্লাব, আৰু ৰানাৰ্ছ আপ হৈছিলে ভাইকিংছ ক্লাব। কিমান টিমে হেৰি কৰিছে? ইয়াত আমাৰ ফাৰ্ষ্ট ডিভিজনত 8টা টিম আছিলে, ছেকেণ্ড ডিভিজন 8টা, থাৰ্ড ডিভিজনো 8টা টিমে আছিলে। নগদ ধন দিয়া হৈছে? নগদ ধন দিয়া হৈছে আটাইখিনি ৰানাৰ্ছ আপ আৰু চেম্পিয়ন টিমক। আৰু আমাৰ এই ফাৰ্ষ্ট ডিভিজনত যিখিনি পাৰ্টিচিপেণ্ট টিম আছিলে আটাইখিনিকে আমি নগদ ধন দিছোঁ। লীগৰ চূড়ান্ত খেল অনুষ্ঠিত হৈছিল। 3টা ক্লাবে 12 পইণ্ট অৰ্জন কৰিছিল, কিন্তু ৰানাৰ্ছত প্ৰভা গোষ্ঠী চেম্পিয়ন আৰু ৰানাৰ্ছ আপ নিউবা হ'ল। আৰু ক্লাষ্টাৰ 2 চেম্পিয়ন কামপুৰ ষ্টুডেণ্ট এথলেটিক ক্লাব আৰু ৰানাৰ আপ ভাইকিংছ ক্লাব হৈছিল। আৰু বাকী যি ক্লাষ্টাৰ 1ৰ প্ৰাইজ মানি দিব আছিল, আজি প্ৰাইজ মানিখিনি দিয়া।